तो कैसे हैं आप लोग तो বিজেপি ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ নাম জানেন? নামটো মই পাহৰি গলো। পৰিবহণ মন্ত্ৰীৰ নামটো? অসমৰ কৃষি মন্ত্ৰীৰ নামটো জানে? জানো কৃষি মন্ত্ৰীৰ নামটো জানে? জানো উকিল बहुत बुरे हैं हम लोग भोसड़ी के अंदर से खोल के बजा देंगे तुझे पता भी नहीं चले। দেশৰ ৰাষ্ট্ৰপতিৰ নামটো জানে আপুনি? জানো কি নাম থাকে? জানো লোকসভাৰ স্পীকাৰৰ নামটো জানে? रुको जरा सबर करो। যিহেতু আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজে, গৌৰীপুৰ বিধানসভা সমষ্টিৰ পৰা আপুনি বিজেপিৰ পৰা টিকট খুজিব খোজে, গতিকে ৰাজনৈতিক যিসকল ব্যক্তি বা যিসকল মন্ত্ৰী তেওঁলোকৰ আপুনি নাম জানে? মুখ্যমন্ত্ৰী বাহিৰেও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আৰু কি কি দপ্তৰ আছে আপুনি জানে? মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু কি কি দপ্তৰ আছে? মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত কি কি দপ্তৰ আছে? যিহেতু আপুনি কৈছে যে বিজেপিৰ পৰা আপুনি টিকট বিচাৰিব, গতিকে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু আন কি কি দপ্তৰ আছে? কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ তেওঁ মন্ত্ৰী। দেশৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম জানে? কি ক'ব? কিন্তু আপুনি ৰাজনীতি পথাৰলৈ আহিছে, গতিকে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব খোজে ৰাজনৈতিকভাৱে, গতিকে কি ক'ব? আপুনি কি ক'ব খোজে? কি ক'ব খোজে? ভালকৈ চাই থাক। নাই নাই এফালে লাইট আছে নে? অলপ দূৰত আৰে তোক মই এটা ধুনীয়া ফটো উঠাই আছো, উঠচোন তোৰ বহুত জেগাত কাম দিব। এফালে যা লাইট আৰে পিছলৈকে যা না। এতিয়া